ৰাতিপুৱা উঠাও দেৰি খৰখেদা হ'ল সেইকাৰণে আজি এনেদৰে চব্জি ভাতেই হ'ল ইফালে চাটনি ইফালে লেবেৰা চব্জি আৰু ভাত এতিয়া ভাতকেইটা খাই লওঁ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ৰাজশ্ৰী দেৱী অন্য এটি ভিডিঅ'লৈ এইকেইটা দিন একেবাৰে ভিডিঅ' দিব পৰা নাই ছোৱালীয়ে অসুবিধা কৰে ভিডিঅ' কৰিবলৈ মোৰ অকণমান অসুবিধা হয় এইজনী ছোৱালী দেখিছে আমনি কৰি থাকে ল'ৰাটো ইমান অসুবিধা নকৰে জানো বাৰু আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছোঁ কিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম এতিয়া ভাত খাই একেবাৰে আজৰি হৈ আহিছোঁ এইফালে গাড়ীৰ শব্দ মই বেক কেমেৰা কৰি দেখাই দিছোঁ ক'ৰবাত ৰাস্তাৰ কাম কৰি আছে সেইকাৰণে ডাম্পাৰ গৈ আছে এইফালে এইকেইদিন অহা যোৱা কৰিয়ে আছে এইফালে ভাতকেইটা খাই দিয়াৰ লগে লগে অলপ ঠাণ্ডা ঠাণ্ডা লাগিলে সেইকাৰণে মই এই চলখন উৰি ল'লোঁ আৰু ইফালে মায়ে জুই কৰি আছে আজি মানে মোৰ এনেকুৱা হ'ল ছোৱালীৰ লগতে শুই দিলোঁ টোপনি আহি গ'ল ভিডিঅ' কৰিবলৈ ৰৈ গ'ল এতিয়া ছোৱালী উঠিলে দুপৰীয়া ভাত খাই আজৰি হৈ আহিছিলোঁহে বহিম বুলি এতিয়া আমাৰ ছোৱালী শুই উঠিলে এইজনী এইফালে চোৱাচোন এবাৰ বাই বাই কৈ দিয়াচোন বাই বাই এনেকৈ কৈ দিয়াচোন বাই বাই আৰু এতিয়া আবেলিয়ে হ'ল আজি বতৰটো চাওকচোন কেনেকুৱা কৰি আছে বতৰটো একেবাৰে ডাৱৰীয়া এইকেইটা ফুল মই ৰোৱা পানী নিদোঁতে শুকাই গৈছে এইটো পাত ফুল শুকাই গ'ল আৰু এইফালে আছে এজোপা ৰক্তজবা বেছিকৈ ৰুব পৰা নাই আপোনালোকক এটা বস্তু দেখাইছিলোঁ বাৰু আগৰ ভিডিঅ' এটাত আমাৰ বগৰীজোপা এতিয়া দেখাম চাওকচোন অকণমান ডাঙৰ হৈছে কিন্তু খাবলৈহে নাপাম চাগে কেৰকেটুৱাই খাই একেবাৰে নাইকিয়া কৰি দিছে ডাঙৰ ডাঙৰ বগৰীকেইটা খাই পেলাই এইজোপাই আছিলে মই বেক কেমেৰা কৰি দেখাইছোঁ বাৰু এইজোপাই চাওকচোন ডাঙৰ ডাঙৰ হৈছে আৰু এইফালে কিমান খাই খাই থৈছে এয়া আধা খাই খাই পেলাই দিয়ে আৰু এইফালে তলত কিমান ফৰি আছে চাওকচোন ডাঙৰ হৈ খাবলৈ হোৱালে চাগে আমি খাব নাপামগৈ আধা আধি চৰাই কেৰকেটুৱাই খাই শেষ কৰি দিছে এই অৱস্থা হৈছে বাহিৰলৈ উলিয়াই লৈ আহিলোঁ যে তাইক নমাই দিব লাগে খেলিবলৈ আৰম্ভ কৰি দিছে গোখানী কি কৰিছা চাওঁ এইফালে চোৱা আহা আমি যাওঁগৈ আহা আহা আহিব নিবিচাৰে খেলি ভাল পাইছে ল'ৰাক অকণমান পঢ়িবলৈ দি থৈ আহিছোঁ স্কুলৰ পৰা লিখিব দিছিলে প্ৰশ্ন দিছে লিখিব দিছে সেইকাৰণে তাক অলপ দেখাই থৈ আহিছোঁ নহ'লে ছোৱালী অসুবিধা কৰে তাইক অকণমান উলিয়াই লৈ আহিছোঁ এতিয়া তাই ইফালে খেলি আছে খেলাত ব্যস্ত হৈ আছে পূৰা আৰু এইফালে যে দেখিছে এইবিলাক আমাৰ ঘৰটো বনোৱা কাঠ বা ইয়াতে এনেকৈ জমা কৰি থোৱা গৈছে আৰু এইটো হৈছে আগৰ পুৰণা ঘৰটো আধা ভাঙা হৈ আছে এতিয়া যাওঁ ল'ৰাক এবাৰ চাওঁগৈ কি কৰি আছে পঢ়িব দিছিলোঁ এয়া লিখি আছে লিখিছা ন লিখা
সি টেবুলত নপঢ়ে, বিচনাত সি পঢ়ে। কৈ দিয়া এবাৰ কৈ দিয়া বাই বাই। ছোৱালীজনী বৰ দুষ্ট হৈছে, একো খাব নিবিচাৰে, ভাত নাখায়। এতিয়া আৰু তাইলৈ জলপান অকণ বনাওঁ, কি কৰে, খায় নে নাখায় নে। এতিয়া তোমালৈ মাম্মাম বনাম ন, এতিয়া মাম্মাম বনামগৈ। ল'ৰা আৰু ছোৱালীৰ কাৰণে জলপান ৰেডি কৰি আনিছে, চুজি বনাইছিলোঁ। কি হ'ল, কি ভুকি ভুকি মাম্মাম খাবা আহা। কি দিব দাদাই, কি দিব, এয়া মাম্মাম আনিছোঁ চোৱাচোন। আমাকো খানি মাম্মাম খাব, মাম্মাম। ভাল ছোৱালী। আহা আহা আহা, মাম্মাম খোৱাহি, মাম্মাম মাম্মা আহা। কোনে খাব, আহা আহা, মাম্মাম কোনে খাব। ৰাতি হ'ল আৰু ৰাতি সাজৰ কাৰণে বনাবলৈ এয়া মই মাংস মেৰিনেট কৰি থৈছোঁ। এইখিনি হাঁহৰ মাংস, বতৰটো ঠাণ্ডা, আজি মাংস আৰু ৰুটি খোৱা হ'ব। আৰু এইফালে ৰেডি কৰি ৰাখিছোঁ আটা।